আপুনি যদি এজন দুখীয়া ঘৰৰ ল'ৰা তেন্তে মই গ্যাৰান্টি দি কৈছোঁ আজিৰ এই কথাকেইটাই আপোনাৰ মন চুই যাব দুখীয়া ঘৰৰ এজন ল'ৰাৰ জীৱন কাহিনী আচলতে কেনেকুৱা হয় কিমান প্ৰব্লেম ফেচ কৰিব লগা হয় কেনেকৈ জীৱনত আগবাঢ়িব লগা হয় ঘাত প্ৰতিঘাত কেনেকৈ আহে যিকোনো জটিল সমস্যাৰ সৈতে কেনেকৈ যুঁজিব লগা হয় ইয়াৰ সম্পৰ্কে ভিডিঅ'টোত কেইটামান কোৱাটছ ক'বলৈ গৈ আছোঁ মন দি শুনিব এজন দুখীয়া ঘৰৰ ল'ৰাই মনে বিচৰা মতে একোৱেই নাপায় সকলো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰিব লগা হয় না সি সপোনৰ না মনে বিচৰা এযোৰ জোতা পিন্ধিব পাৰে না মনে বিচৰা এটা মোবাইল চলাব পাৰে না মনে বিচৰা এখন গাড়ী চলাব পাৰে সেয়া বাইকেই হওক বা ডাঙৰ গাড়ীয়েই হওক না সি মনে বিচৰা মতে পঢ়িব পাৰে কলেজৰ সীমাও পাৰ কৰিব নোৱাৰেগৈ ইফালে ঘৰৰ চিন্তা আজিকালি সকলোৱেতো গম পায়েই যে উপাৰ্জন চাইহে মানুহে সন্মান দিয়ে গতিকে মাথাত সেইটো এটা চিন্তা ইফালে আকৌ মাক দেউতাকে ভাবি আছে মোৰ ল'ৰাই আমুক কৰিব তামুক কৰিব মুঠতে এজন দুখীয়া মানুহ ঘৰৰ ল'ৰাৰ সপোন কেতিয়াও পূৰণ নহয় আপুনি যিমানেই সপোনৰ পিছে পিছে দৌৰিব সেই সপোনবোৰ আপোনাৰ পৰা সিমান আঁতৰলৈ দৌৰি যাব আপুনি যিমানেই পিছে পিছে দৌৰি গৈ থাকিব সপোনবোৰ আপোনাৰ পৰা আঁতৰ হৈ গৈ থাকিব বিভিন্ন জটিল সমস্যাই দেখা দিব লাহে লাহে আপোনাৰ জীৱনৰ পৰা সকলো মানুহ আঁতৰি গৈ থাকিব বন্ধু বান্ধৱী হওক বা পৰিয়ালৰ কোনোবা আন সদস্যই হওক সকলো আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈ থাকিব আপুনি এটা মুহূৰ্তত গৈ অকলশৰীয়া হৈ পৰিব এনেকুৱা অনুভৱ কৰিব যেন এই পৃথিৱীত আপুনিয়েই অকলশৰীয়া আছে মানুহে আপোনাক ইনচাল্ট কৰিব ঠাট্টা মস্কৰা কৰিব মানুহে ক'ব ই একো কৰিব নোৱাৰে ই এনেই জন্ম হ'ল ই কি কৰিব একো এটা কাম ভালদৰে কৰিব নোৱাৰে কিন্তু কোনেও নুবুজে সেই ল'ৰাজনৰ যে মনত কি চলি আছে সি কি কৰিব বিচাৰে কোনেও বুজিবলৈ চেষ্টা নকৰে আজিকালি মানুহে কেৱল জাজ কৰে বিচাৰ কৰে কিন্তু বুজিবলৈ কোনেও চেষ্টা নকৰে গতিকে এজন দুখীয়া ঘৰৰ ল'ৰাৰ জীৱনত সফলতা পাবৰ কাৰণে মূল মন্ত্ৰই হৈছে আপুনি আপোনাৰ কামত ব্যস্ত হৈ থাকক কোনে কি কৈছে তাত গুৰুত্ব নিদিব কোনোবাই আপোনাক ইনচাল্ট কৰিছে ঠাট্টা মস্কৰা কৰিছে তাত গুৰুত্ব নিদিব তাত নজৰ নিদিব আপুনি কেৱল আপোনাৰ লক্ষ্যত নজৰ দিয়ক আপোনাৰ সপোনবোৰক চাওক সপোনবোৰৰ ফালে আপুনি খেদি খেদি গৈ থাকক ঘঁহি থাকিলে শিলো ক্ষয় হয় বুলি কয় নহয় গতিকে আপোনাৰ কোনো কপালত কোনেও লিখি দিয়া নাই যে আপুনি সফল হ'ব নোৱাৰিব চেষ্টা কৰক যত্ন কৰক পৰিশ্ৰম এনেকুৱাকৈ কৰক সফলতা আপোনাৰ পিছে পিছে দৌৰিবলৈ বাধ্য হয় যিকোনো বস্তু সহজতে পোৱাৰ আশা কেতিয়াও নকৰিব সহজ ৰাস্তাত কেতিয়াও নাযাব পৰিশ্ৰম কৰি যাওক চাওক আপোনাক জীৱনত সকলোৱে বিশ্বাসঘাতকতা কৰিব পাৰে কিন্তু এটা কথা সদায় মনত ৰাখিব আপুনি যে কৰি আছে পৰিশ্ৰম এই পৰিশ্ৰম আৰু আপোনাৰ যিখিনি যোগ্যতা এইখিনিয়ে কিন্তু আপোনাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে গতিকে এই দুটা বস্তুৰ লগত কেতিয়াও কৃপণালি নকৰিব জীৱনত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম অতিকৈ প্ৰয়োজন পৰিশ্ৰমৰ অবিহনে সফলতা যদি আপুনি বিচাৰিছে তেন্তে আপুনি ভিডিঅ'টো চাব নালাগে আপুনি যি অৱস্থাত আছে তেনেকৈ থাকক ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোক সকলো যি ভাবি আছে যি সপোন দেখি আছে সকলো বাস্তৱত যাতে পূৰণ হয় তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত সকলোৰে যাতে ভাল হওক আহি থকা দিনবোৰ ভিডিঅ'টো যদি ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে বেল আইকনটোত ক্লিক কৰি থ'ব ধন্যবাদ আজিলৈ আহক